তাই নামটো নকওঁ দিয়া, তাই বুলিয়ে কওঁ। কেইদিনমানৰ ভিতৰতে তাই বৰ আপোন হৈ গ'ল। তাইক লৈ সকলো চিন্তা, কি কৰিছে, কি খাইছে, আৰু ক'ৰবালৈ গ'লেতো কথাই নাই, ঘৰ নোপোৱাহিলৈকে মনত শান্তি নাই। ভাল লাগে এনেদৰে তাইৰ বাবে চিন্তা কৰি। সিদিনা কলেজত তাইক দেখোঁতে বুকুখন বৰ ধপধপাইছিলোঁ। তাই এখোজ দুখোজকৈ কাষেৰে পাৰ হৈ গৈছিল। তাই মিচিকীয়া হাঁহি, ডালিমগুটীয়া দাঁতকেইটি, ধেনুভৰীয়া চকু চেলাউৰি আৰু যোনখন মুখখনি একেবাৰে সৰগৰ অপ্সৰাজনীহে। বহুত ভাল লাগিব তাই। দিনৰ কথা তোমাৰ সতে প্ৰথম দেখা, ভয়ে ভয়ে মোলে চোৱা, দেখি মৰম লাগি যোৱা, জাকৰ মাজত পাছফালৰ পৰা। কেতিয়াবা মোৰ মনত বৰ ভয় লাগে জানা, কি জানিবা তুমি মোৰ নোহোৱা। লগৰ কেইটাই বাৰু মোক নুবুজা নহয়, তাই যে কেৱল তোৰেই। হ'লেও ভয় লাগে বহুত। ৰাতিবোৰ কেতিয়াবা এইবোৰ কথা ভাবি ভাবিয়ে পাৰ কৰি দিওঁ। তাই মোক কি বুলি ভাবে নাজানো, কিন্তু মোৰ বাবে তাই মোৰ পৃথিৱী। সপোনলে শেষ নাই মৰমৰ